হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই ভাবিছোঁ এটা স্পেচিয়েল মাটন বনাওঁ, যিটো এটা মোক দাদা এজনে শিকাইছিলে। মই ভাবিছোঁ যে কিয়নো এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই বেলেগত এইটো দেখা নাই, এইটো মই নিজে বনাইছোঁ। তো বলকচোন ষ্টাৰ্ট কৰোঁ। ইয়াৰ কালাৰটো চাওক, একদম ব্লেক কালাৰ হয়। কেনেকৈ এই কালাৰ একদম স্মোকি টেষ্ট আহে। তো কেনেকৈ বনাওঁ গোটেই ভিডিঅ'টো চাব লাগিব, তেতিয়াহে আপুনি গম পাব যে কেনেকৈ বনাওঁ। ফাৰ্ষ্ট অফ অল মোৰ এই চেনেল A to Z এণ্টাৰটেইনমেণ্ট চেনেল আপোনালোকক স্বাগতম। তাতে চব ধৰণৰ ভিডিঅ' পাব, একবাৰ চেক কৰি চাব। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। বলক ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি মাটন লৈছোঁ 700 গ্ৰাম। তাৰপিছত আমি মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, শ্লাইচকৈ কাটি লৈছোঁ 4টা। তাৰপিছত জিঞ্জাৰ গাৰ্লিক পেষ্ট, আদা নহৰুৰ পেষ্ট। তাৰপিছত লৈছোঁ নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু চেনি, এইখিনি আৰু কেঁচা জলকীয়া। এইখিনি হ'ল ইনগ্ৰিডিয়েণ্ট। বেলেগ আমি কোনো ধৰণৰ মছলা ব্যৱহাৰ নাই কৰা। তো কেনেকৈ বনাওঁ চাওঁ বলক। ফাৰ্ষ্ট আমি এটা লোহাৰ কেৰাহী লৈছোঁ। বেলেগ কেৰাহী ল'ব পাৰে, কিন্তু লোহাৰ কেৰাহী মই পাৰ্চনেলি বহুত বেছি ভাল পাওঁ। তাতে আমি সৰিয়হৰ তেল দি ল'ম। তেলটো ধুনীয়া গৰম হ'ব দিব। এয়া চাওক, আমাৰ তেল পূৰা গৰম হৈ গৈছে, ধোঁৱা ওলাই গৈছে। তাতে আমি দি দিম 1 চামুচ সৰু টিস্পুন দি চেনি। এইখিনিতে কথাখিনি আছে, চাই থাককচোন। এই বস্তুটোৱে একদম মেইন টেষ্ট কালাৰ চব আনে। তাৰপিছত দি দিছোঁ অকণমান হালধি গুড়ি। তাৰপিছত এইখিনি ধুনীয়াকৈ অকণমান লৰাই দিম। আৰু এই বস্তুখিনি চেনি আৰু হালধিখিনি ভালকৈ জ্বলি যাব দিম। আৰু এই দেখিছেনে কিবা বাবল আহি গৈছে, আৰু সেই বস্তুখিনি পূৰা ক'লা এটা লেয়াৰ এটা ফৰ্ম কৰিব। আৰু সেইটো আপুনি আঁতৰাব নালাগে, তেনেকৈ বনাই যাই থাকক। তাৰপিছত কি হয় দেখুৱাম বাৰু। এয়া চাওক, এয়া এই ব্লেক কালাৰ চাওক, এটা লেয়াৰ এটা আহি গৈছে। এইখিনি বস্তু অকণ লৰাই থাকিব। পূৰা ধোঁৱা ওলাই গৈছে। এয়া চাওক, পূৰা এনেকুৱা এটা পিচ এটা হৈ ওলাই আহে। তাৰপিছত আমি গেছটো অকণমান টাইম নমাই দিম, 3-4 মিনিটমান অকণমান ঠাণ্ডা হ'ব দিম। তাৰপিছত তাতে একদম ঠাণ্ডা হ'ব নিদিম দেই, অকণমান ঠাণ্ডা হোৱাৰ পিছত তাতে আমি কাটি থোৱা পিঁয়াজখিনি দি দিম। আৰু পিঁয়াজখিনি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ম। আৰু পিঁয়াজখিনিৰ হিচাপত আমি অকণমান নিমখ দিব লাগিব। আৰু আমাৰ যোনটো এয়া চাওক ব্লেক কালাৰৰ যিটো ফৰ্ম হৈছে, সেইটো এই পিঁয়াজৰ লগতে আছে, দেখিছেনে? এনেকৈয়ে ভাজি থাকিব, সেইটো আঁতৰাব একো দৰকাৰ নাই। সেইটো দিয়ে টেষ্ট ফ্লেভাৰ চব আহে। আৰু পিঁয়াজখিনি হিচাপত আধা চামুচ নিমখ দিছোঁ। বেছি নিমখ দি নিদিব, কাৰণ মাংসৰ কাৰণে নিমখ আকৌ আমি পিছত দিম। এয়া পিঁয়াজটো যেতিয়া এনেকুৱা টাইপ ভাজা হৈ গৈছে, 10 মিনিটছমান ভাজাৰ পিছত, তাৰপিছত আমি দি দিম ইয়াতে আদা নহৰুৰ পেষ্ট যিটো কৰি থৈছোঁ, 3 চামুচমান, 2-3 চামুচ সেনেকুৱা আদা নহৰুৰ পেষ্ট দি ল'ম। তাৰপিছত আদা নহৰুৰ পেষ্ট আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি পেলাই এইটো যোনটো ডিছ মানে ইমান টেষ্টি হয়, আপুনি মানে সেইকাৰণে এবাৰ প্লিজ বনাই চাব আৰু মোক কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে। আমি ইয়াতে কেঁচা জলকীয়াটো দি দিছোঁ। আৰু একদম মানে এইবিলাক মিট মছলা, কিবা মছলা, এইবিলাক মছলা চছলা নোহোৱাকৈ কেনেকৈ ইমান টেষ্টি। আৰু গাঁৱৰ যিটো আমি খৰিত বনালে যিটো টেষ্ট পাওঁ, সেই টেষ্টটো এই মাটন কাৰীটোত আপুনি পাব। এয়া আমি মাটনখিনি গোটেইখিনি ইয়াতে ঢালি দিছোঁ। ঢালি পেলাই ধুনীয়াকৈ পিঁয়াজ, আদা, নহৰু, জলকীয়াৰ যিটো তাতে আমি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত এতিয়া দিম আমি মেইন নিমখখিনি, মানে মাটনখিনিৰ কাৰণে যিমান নিমখ লাগে বুলি ভাবে, সেই নিমখখিনি আমি ইয়াতে টেষ্ট ৱাইজ দি দিম। তাৰপিছত হালধি বহুত বেছি নালাগে, ইয়াতে হালধি আধা টিস্পুন, 1 টিস্পুন যথেষ্ট, তাতছে বেছি হালধি নালাগে। তাৰপিছত আমি দিছোঁ ধনিয়া গুড়ি 2 চামুচ। এয়া চাওক, ধনিয়া গুড়ি 2 চামুচ। তাৰপিছত জিৰা গুড়ি 1 চামুচ দি দিম। হৈ গ'ল আমাৰ মছলা দিয়া, হৈ গ'ল। যিহেতু আমি ইয়াতে আৰু বেলেগ মছলা আমি নিদিওঁৱে। এইখিনি ইয়াতে আমি আলু দিম। মোৰ ইয়াতে ভিডিঅ'টো লোৱা নহ'ল, আলু দিয়া ভিডিঅ'টো কিবা কাৰণত মিছ হৈ গ'ল। আৰু আমি 15 মিনিটছ একদম হাই ফ্লেমত আমি ভাজি ল'ম গোটেই বস্তুখিনি। তাৰপিছত বাকী আৰু 10-15 মিনিটছ আমি ল' ফ্লেমত ভাজাৰ পিছত আমাৰ এই এনেকুৱা টাইপ হৈ যায় ভাজাখিনি।
তাৰপিছত এইটো ষ্টেজত আলুটো যাতে বহুত বেছি সিজি নাযায় হেতুৰ কাৰণে আমি ভাজা আলুখিনি যেহেতু অলমোষ্ট 20-25 মিনিটছ আমি ভাজা যোৱাৰ পিছত আলুখিনি অলমোষ্ট ভাজা যায় অভাৰ কুক নহ'ব কাৰণে আমি আলুখিনি সাইড কৰি থম তাৰপিছত এয়া দেখিছে এইটো যোনটো ভাজা হৈ গৈছে মাংসটো মই দেখুৱাই দিছো ওচৰৰ পৰা এনেকুৱা টাইপ হোৱাৰ পিছত আমি ইয়াতে গৰম পানী অলপ বেলেগকে কৰি থম উতলা গৰম পানী আমি ইয়াতে ঢালি দিম যাতে মাংসখিনি ঢাক খায় আমি এইখিনি এটা কুক কৰিব লাগিব অকমান টাইম পুৰা পানী দি দিছো যাতে মাংসখিনি ঢাক খায় আমি সেইকাৰণে আলুটো গুচাই দিলো কাৰণ নহলে আলুটো একদম ইয়াৰ লগত মানে গুৰি গুৰিকে ভাঙি গলে ভাল নালাগে অলমান টুকুৰা টুকুৰা হৈ থাকিলে ভাল লাগে তাৰ পিছত আমি ঢাকন লগাই দিছো আৰু 20 মিনিট একদম লো ফ্লেমত আপুনি এৰি দিয়ক সাইডৰ কেৰাহীটো বাদ দিয়ক দেই সাইডত আমাৰ আৰু কিবা কিবি ৰান্ধি আছে যিহেতু অলমান দেখা গৈছে মই ট্ৰাইপডত ভিডিঅ' লৈছো তাৰ পিছত চাওক আলুখিনি ঢালি কেনে আৰু অকমান টাইম ঢাকিব দিছো আৰু 10 মিনিটছ তাৰ পিছত এই কনসিস্টেন্সিটো আহি গৈছে আমাৰ মাটন জিটো আমাৰ ব্ল্যাক কাৰি বুলি কলো মই ৰেচিপিটোৰ এক্স্যাক্টলি নাম মই কি বুলি কম আৰু একদম গাওলিয়া ষ্টাইল হয় বহুত বেছি মছলা নাথাকা এই মাটন কাৰিটো একদম ৰেডি আপুনি ভাতৰ লগত পৰিবেশন কৰক আপুনি ৰুটিৰ লগতো খাব পাৰে কিন্তু ভাতৰ লগত বেষ্ট লাগে আৰু প্লিজ এই ৰেচিপিটো আপুনি বনাই চাব চাওক কালাৰটো চাওক মানে দেখি গম পাইছে চাগে যে কিমান বেছি টেষ্টি হ'ব আমাৰ জহা চাউলৰ লগত খাইতো এই মাটন কাৰিটো খুবেই ভাল লাগে মোৰ চেনেলটোৰ নামটো আপোনালোকে জানে A2Z এন্টাৰটেইনমেন্ট চেনেল প্লিজ যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ ৰেচিপিটো যদি ভাল লাগে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব যে এনেকুৱা এটা মাটন কাৰি আৰু মোৰ চেনেলত বহুত বস্তু আছে একবাৰ কন্টেন্ট বিলাক চাব থ্যাংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে